কবিতাৰ শিৰোনাম মাঝৰাতিৰ আকাশত অস্তমিত সূৰুজ। কবি সিদ্ধাৰ্থ ভট্টাচাৰ্য। পাঠ মধুমিতা গোস্বামী। মাঝৰাতিৰ আকাশত অস্তমিত সূৰুজ, ৰাঙলী আকাশত শুনো মৃত্যুৰ কিৰিলে। ভয়ত শুই আছে জোনবেলি তৰা, নাই আকাশৰ ধেমালি, নাই জোনাকৰ উৰণি। শুকুলা ডাৱৰ আজি পলাল নুকিনি, বাঘজানৰ অম্বৰত জ্বলিছে তমসাৰ আভা হেঙুলি। তাকে দেখি বুঢ়ালৈকেও টুকিছে চকু পানী, ৰাঙলী আকাশত বাজিছে মৃত্যুৰ কিৰিলি। চৌদিশে কেৱল গৃহহাৰা দিশহাৰা জীৱকুলৰ বিননি। মাঝৰাতিৰ আকাশত কিয় জ্বলিছে অস্তমিত সূৰুজ? প্ৰকৃতিৰ বিননি শুনিবনো কোনে? উভতি যা সূৰুজ তই, জোনাক মোৰ বুকুৰ আপা।